নমস্কাৰ মই মৌচুমী আসলতে আজি মই এটা ভিডিঅ' বনাই আছো এই ভিডিঅ'টো শিফটিঙৰ ওপৰত আগতে মই এনেকুৱা ধৰণৰ ভিডিঅ' কেতিয়াও বনোৱা নাই আসলতে ভিডিঅ'টো বনাইছিলো মই মোৰ মাহঁতৰ কাৰণে মোৰ দুইগৰাকী মা তেখেতসকলে খুব চিন্তা কৰে বোলে অসমৰ পৰা ইমান দূৰত থাকো দুটা ল'ৰা ছোৱালী লৈ থাকো কেনেকৈ মানে তহঁতে ঘৰবোৰ শিফটিং কৰ কেতিয়াবা আমি ঘৰবোৰ শিফটিং কৰিব লগা হয় এটা ভাড়া ঘৰৰ পৰা আন এটা ভাড়া ঘৰলৈকে যাব লগা হয় কেতিয়াবা কিছুমান অসুবিধা আহে কিন্তু হলেও এই কামটো মানে ইমান সহজ নহয় কিয়নো সাধাৰণ মেজ বক্সটোৰ পৰা আৰম্ভ কৰি বাথৰুমৰ সেই সাবুন কেছটোৰ পৰা তাৰপাছত কাপোৰ কানি ল'ৰা ছোৱালীৰ খেলা বস্তু বাচন বৰ্তন এই গোটেইবিলাক আমি এখন ঘৰৰ পৰা পেক কৰি আকৌ নতুন ঘৰ এখনলৈ লৈ গৈ সেইবোৰ ধুনীয়াকৈ সেট কৰা লগতে ফাৰ্নিচাৰ টাৰ্নিচাৰবোৰ আছেই গতিকে এটা খুব ডাঙৰ কাম হয় কিন্তু হলেও কিবা কিবি কাৰণত কেতিয়াবা কৰিব লগা হয় কিন্তু এইবাৰৰ কাৰণটো অকনমান আমাৰ ভাল লগা কাৰণ হেতু বাৰু মই আপোনালোকক লাষ্টত ভিডিঅ'ৰ লাষ্টত কৈ থাকিম তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো চাই থাকিব লাগিব আৰু গতিকে এই গোটেইখিনি ক্লিপিং মানে সৰু সৰু ক্লিপিং মই মাহঁতৰ কাৰণে পঠিয়াইছিলো আৰু মোৰ ভণ্টিয়ে ক'লে বোলে তই এটা কাম কৰ এই গোটেইখিনি সামৰি এটা সৰু ভিডিঅ' বনা আৰু ইউটিউবত আপলোড কৰ কাৰণ আজিকালি বহুতেই ইউটিউবত ভিডিঅ'বোৰ আপলোড কৰি থাকে আৰু ভালো লাগে কেতিয়াবা বহু দিনৰ মূৰত যেতিয়া চাওঁ আমি এনেকৈ কৰিছিলোঁ সময়বোৰ যেতিয়া আমি ধৰি ৰাখোঁ তেতিয়া সেই বস্তুবোৰ চাই এটা সময়ত ভালো লাগে আৰু সেইকাৰণে মই এতিয়া অলপমান কথা ক'লোঁ আৰম্ভণিতে আৰু এতিয়া মই ক্লিপিংবোৰ এড কৰি যাম আপোনালোকে যদি চাই ভাল পায় তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু কমেণ্টটো কৰিব পাৰে কমেণ্ট কৰিলে বেছি ভাল পাম আৰু উৎসাহিত হ'ম আগলৈ সৰু সৰু কিছুমান ভিডিঅ' বনাবলৈ তেতিয়াহ'লে আহকচোন আমি চাওঁ আমাৰ ক্লিপিংবোৰ এতিয়া সময় 10 বাজিছে ৰাতিপুৱাৰ 10 বাজিছে আৰু আমাৰ শিফটিং এজেন্সিটো আহি পাইছে আৰু তেওঁলোকে কামত ধৰিছেহি কাৰ্টুনবিলাক কিছুমান কাৰ্টুনত মই কিছুমান কাপোৰ ভৰাই থৈছিলোঁ কিছুমান কাপোৰৰ কাৰ্টুনবোৰ বেলেগকৈ তেওঁলোকে ল'ব আকৌ খেলা বস্তুৰ কাৰ্টুনবোৰ বেলেগকৈ ল'ব কিটচেনৰ কাৰ্টুনবোৰ বেলেগকৈ ল'ব আৰু তাৰ ওপৰত তেওঁলোকে ধুনীয়াকৈ লিখি দিব যিবিলাক কাৰ্টুনৰ ভিতৰত কিটচেনৰ বস্তু থাকে সেইবিলাকত কিটচেন বুলি লিখি দিব যাতে আমি তালৈকে গৈ খুলিবলৈ আমাৰ সুবিধা হয় লাজে টিভি চাই আছে কান্হাও ইফাল সিফাল কৰি আছে আৰু ৰাতিপুৱাই আমি কেইটামান ভাত বনাই খাই ল'লোঁ আৰু দিনটো আমি হয়তো বাহিৰতে খাব লাগিব আৰু এয়া আমাৰ কাম চলি আছে অলমোষ্ট আমাৰ পেকিং হৈছেগে এয়া আমাৰ ফ্ৰিজটো পেকিং কৰি আছে আচলতে তেওঁলোকে খুব সুন্দৰকৈ পেকিংবোৰ কৰে কেয়াৰফুলি লৈ যায় আৰু আমাৰ ধৰক আজিলৈকে যিমানকেইটা শিফটিং কৰিছোঁ তেনেকুৱা ধৰণৰ কোনো বস্তু ডেমেজ হোৱা নাই এইটো এটা ভাল লগা কথা গতিকে এনেকৈ হৈ আছে আৰু পেকিংবোৰ বস্তুবোৰ গাড়ীত উঠোৱা হৈ আছে কানহাই চাই খুব ভাল পাইছে আমি ৰেডি আৰু যাবলৈ নেক্সট ডে ৰাতিপুৱা হৈছে আমি যোৱাকালিৰ পৰা আমি বাহিৰৰে খানা খাই আছোঁ এতিয়া ভাবিছোঁ নিজেই ব্ৰেকফাষ্টটো বনাওঁ গতিকে মই আটা মাৰি ল'লোঁ এতিয়া পুৰি কেইখনমান বনাবলৈ ওলাইছোঁ ৰাতিপুৱাৰ পৰা ভালেখিনি কাম কৰিলোঁ বহুত কাৰ্টুন খুলি মেলি কাপোৰবিলাক আমি আলমিৰাত থ'ব লগাবিলাক আলমিৰাত থ'লোঁ যিখিনি য'ত যি বস্তু থ'ব লাগে তেনেকৈ থৈ আছোঁ পিছলৈকে আকৌ ঠিক ঠাক কৰিম
এনেদৰে আমি আমাৰ ৰাতিপুৱাৰ নাস্তা খাই আছোঁ। কানহাই মাজে মাজে অলপ বদমাচি কৰি আছে যদিও সি বেচেৰাটোৱে খাই আছে, কাৰণ আমি দুদিন ধৰি ধৰক বাহিৰৰ খানাই খাইছিলোঁ, আজি ঘৰৰ খানা খাই ভাল লাগিছে। আৰু এতিয়া মই আপোনালোকক ক'বলৈ ওলাইছোঁ এইবাৰো আমাৰ শ্বিফটিঙৰ ভাল লগা কাৰণটো এইটোৱে যে এইবাৰ আমি ভাড়াঘৰৰ পৰা নিজৰ ঘৰলৈ শ্বিফটিং কৰিছোঁ, আৰু আপোনালোকেও আশীৰ্বাদ কৰিব আমি যাতে আমাৰ নিজৰ ঘৰটোত ভালদৰে থাকিব পাৰোঁ। এয়াই আৰু আমাৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। যদি ভাল পাইছে কমেণ্ট বক্সত জনাবচোন, ভাল লাগিব শুনি। গতিকে এইখিনি আছিলে আমাৰ ভিডিঅ'টো।